হেল্ল' গাইজ, মই শিল্পা আৰু আপোনালোকক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এতিয়া আমি সন্ধিয়া আকৌ ফেঞ্চি বজাৰ যাবলৈ ওলাইছোঁ। আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম মই কি বজাৰ কৰিলোঁ আৰু ক'ত ক'ত ফুৰিলোঁ। এয়া ময়ো ওলাই ৰেডি হৈ গ'লোঁ যাবলৈ। এতিয়া ফেঞ্চি বজাৰ যাম এতিয়া আমি চবেই। এয়া বাইহঁতি ওলাই আহিছে আৰু বাই ৰখি আছে ভিনদলৈ। পাছত আমি তিনিজনীয়ে গুচি আহিলোঁ, ভিনদ নাযাওঁ বুলি ক'লে। আমি ওলাই গৈ আছোঁ আমাৰ গলিটোৰ পৰা। ইমান ট্ৰাফিক জাম আছিলে নহয়। আমি ইয়াত বহুত দেৰি ফচিলোঁ ট্ৰেফিকত আৰু বহুত দেৰি এনেকৈ ফচা পাছত গৈ ওলালোঁ আৰু যেনে তেনে। তাৰপাছত আমি গৈ ফেঞ্চি বজাৰ পাই গ'লোঁ অলপ পাছতেই। এয়া আমি পায়ে গ'লোঁ ফেঞ্চি বজাৰ। আৰু আমি তিনিজনী ডিছকাছ কৰি আছিলোঁ যে কোনে কোনফালে যাব, কেলৈ কি গোটেই তিনিজনীৰে বেলেগ বেলেগ শ্বপিং কৰিবলৈ আছিলে আৰু দোকানবোৰ বেলেগ বেলেগ ছাইডত আছিলে। হ'লেও প্ৰথমতে আমি একেলগতে গ'লোঁ। তাৰপাছত বাইহঁতৰ লগত মই অলপ তেহেঁতৰ শ্বপিং কৰিবলৈ তেহেঁতৰ লগত গৈ দিলোঁ। অলপ দেৰিৰ পাছত মই অকলেই নিজৰ শ্বপিং কৰি আছিলোঁ। আমি তিনিজনীয়ে বেলেগ বেলেগ ছাইডত গৈ পিনে পাছত আমি গৈ যোৱাৰ সময়ত একলগ হৈ গ'লোঁ আকৌ। ইয়াত মই অকলেই শ্বপিং কৰি আছিলোঁ, চাই আছিলোঁ। অলপ দেৰি পাছত আমি আকৌ একেলগ হৈ পিনে ইয়াত আহিছিলোঁ দোকানত। আমি আমাৰ বৌৰ বাবেও ৰখি আছিলোঁ। বৌয়ে মানে বেলেগ ছাইডৰ পৰা আহি আছিলে। পাছত আমি বহুত দেৰি ৰখাৰ পাছত এয়া বৌ আহি পালেহি, হ'বলগীয়া আমাৰ নবৌয়েও মান ধৰাৰ কিছুমান বস্তু ইয়াৰ পৰা ল'বৰ আছিলে, সেইবাবে ৰখি আছিলোঁ। এয়া ময়ো শ্বপিং কৰি হৈ গ'ল মোৰো। এতিয়া মই অকলে আছিলোঁ। অকলে এনেই এটা ক্লিপ লৈছিলোঁ মই। তাৰপাছত আমি আকৌ ৰুমলৈ ঘূৰি আহিলোঁ। শ্বপিংটো নহ'লে পূৰা আৰু ম'ম' পেকিং কৰি লৈ আহিছিলোঁ আমি তাৰ পৰা ৰুমত খাম বুলি। আমি এতিয়া ফেঞ্চি বজাৰৰ পৰা আহি পাইছোঁহি ৰুমত। এতিয়া আকৌ আমি কইনাজনীৰ ৰুমত যাম। আমাৰ ৰুমৰ পৰা অলপ দূৰত আছে তাইৰ ৰুমটো, আপোনালোকক দেখাম বাৰু। বহুত গৰম পৰিছে, সেইবাবে বায়ে তৰবুজ লৈ আহিছিলে। সেয়া আমি এতিয়া খাবলৈ লৈছোঁ। তাৰপাছত আমি ৰাতি 10টামান বজাত আকৌ ওলাই গ'লোঁ কইনাজনীৰ ৰুমত। কইনাজনী কিছুমান বস্তু দিবলৈ আছিলে আমি, যিহেতু কালি বিয়া আছিলে। এয়া বায়ে কিছুমান কাপোৰ কইনাক দিবলগীয়া কাপোৰবোৰ দিছে। যিহেতু আমাৰ কইনা মানে অসমীয়া নহয়, সেইবাবে বহুতবোৰ নিয়ম নেজানিছিলে, সেইকাৰণে আমি বুজাই দিবলগীয়া হৈছিলে। এয়া ভিনদৈ বুজাই আছে আৰু বায়েও বুজাই আছে। এয়া আমাৰ বায়ে গিফ্ট দিছিলে কইনাক, পিন্ধি চাইছে হ'বনে নহয় বুলি জোখটো বহুত ভালকৈ হৈ গৈছিলে আমাৰ নকইনাৰ হাতত। এয়া সকলো হৈ যোৱাৰ পাছত আমি আকৌ নিজৰ ৰুমলৈ যাবলৈ ওলাইছিলোঁ। এয়া নবৌয়ে ইয়াত থাকিছিলে আৰু আমি এয়া উবেৰৰ কাৰণে আকৌ ৰখি আছোঁ ৰাতি বাহিৰত নবৌহঁতৰ ৰুমৰ তলত। আমি গৈ থাকোঁতে ঘটনা এটা ঘটিল। বহুত ভাল যে আমি বাচিলোঁ, এক্সিডেণ্ট হ'বলগীয়াৰ পৰা নহ'লগৈ আৰু ভগৱানৰ কৃপাত। তাৰপাছত আমি এয়া ঘূৰি আহিলোঁ, ৰুমত গৈ পালোঁগৈ অলপ পাছত। এতিয়া বাই, নেক্সট ব্লগত আপোনালোকক সকলোকে লগ পাম।